ChatGPT cannot replace Google search engine. কিয়? বলক আমি এটা উদাহৰণ দি চাওঁ ChatGPT আমি কেইটামান তথ্য সাৰ্চ কৰি চাওঁ আৰু দেখাও আপোনালোকক কিয় ChatGPT Google search engine ৰিপ্লেচ কৰিব নোৱাৰে। আমি সকলোৱে জানো প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী ব্যক্তিজন কোন? ব্যক্তিজন হৈছে বীৰেন্দ্ৰ কুমাৰ আমি ভট্টাচাৰ্য। ChatGPT সুধি চাওঁ এই প্ৰশ্নটো আৰু উত্তৰটো কি আহে আৰু কি টুইষ্ট আছে বলক চাওঁ। আমি ChatGPT খুলিছো আৰু ChatGPT মই প্ৰথম সাৰ্চ কৰিম যে ফুলকে সাৰ্চ কৰিম জ্ঞানপীঠ ওয়াৰ্ডটো মই জি দি স্টাৰ্ট কৰি চাম তেতিয়া আপোনালোকে কি ডিফাৰেন্স আছে মই দেখাই আছো। জ্ঞানপীঠ এৱাৰ্ডি আছামিজ সাৰ্চ কৰিছো আনসাৰটো আহিছে দা জ্ঞানপীঠ এৱাৰ্ড ওৱান অফ দা হাইয়েষ্ট লিটাৰেচি অনাৰ আৰু আহিছে কি ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া। এতিয়া মই জ্ঞানপীঠ এৱাৰ্ড মানে ওয়াৰ্ডটো শুদ্ধকৈ টাইপ কৰি দেখাম আপোনাক। এতিয়া চাওক জ্ঞানপীঠ এৱাৰ্ড উইনাৰ ফাৰ্ষ্ট আছামিজ কি আহিছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। সো যদি আপুনি স্পেলিং মিস্টেক কৰি দিয়ে তেতিয়াহ'লে ChatGPT এইটো ধৰিব নোৱাৰে। সো আপুনি যদি প্ৰপাৰ স্পেলিং ইউজ কৰিব পাৰে তেতিয়াহে ChatGPT আপুনি কাৰেক্ট আনসাৰ এটা পাব। কিন্তু গুগল সাৰ্চত কি হয় আপুনি যদি স্পেলিং মিস্টেকো কৰি দিয়ে সিহঁতে সাজেষ্ট কৰি দিয়ে যে আপুনি এইটো ক'ব বিচাৰিছে নেকি। সো দ্যাটস why ChatGPT cannot replace Google search engine. Thank you for today.